নমস্কাৰ, গুড ইভিনিং, সস্তাকাল, সালাম এণ্ড আদাব। আজি এটা নতুন ভিডিঅ' মই আপোনালোকলৈ আগবঢ়াই দিছোঁ আৰু লগতে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল গফৰ মটিভেশ্যনলৈ। আশা কৰিছোঁ ভিডিঅ'টো শেষ পৰ্যন্ত চাই থাকিব। হিন্দীত এষাৰ কথা হৈছে, আলস কৰনে মে আলস কৰনা, লেকিন আলস মত কৰনা। এলাহ ভাৱক কেতিয়াও হৃদয়ত স্থান নিদিব, অন্যথা মামৰে লোহাক ধ্বংস কৰি পেলোৱাৰ দৰে এলাহেও আপোনাৰ হৃদয়ক তিল তিলকৈ গ্ৰাস কৰি পেলাব। এলাহক সদায় আঁতৰাই চলিব, কিয়নো নতুবা ই আপোনাৰ অভ্যাসৰ অংশ হৈ পৰিব। আজি মই ক'বলৈ লৈছোঁ ইণ্টাৰপাৰ্চনেল স্কিল কি হয়, মানুহৰ জীৱনত ইয়াৰ ৰোল কি, ইয়াৰ অৱদান কি হয়। প্ৰথম কণ্ডিশ্যনটো হৈছে, প্ৰথমে আপুনি নিজকে ভাল পাব লাগিব। নিজকে ভাল পোৱাটো নিজকে জনাৰ আৰু আৱিষ্কাৰ কৰাৰ এটা ডাঙৰ দিশ। যিজন ব্যক্তিয়ে নিজকে ভাল পাব জানে, নিজকে মৰ্যাদা দিব জানে, সেইজন ব্যক্তিয়ে আনক সম্পূৰ্ণ স্বাৰ্থহীনভাৱে ভাল পাব জানে, তেওঁ আনকো মৰ্যাদা দিব জানে। আৰু যিজন ব্যক্তিয়ে আনক আদৰ কৰিব জানে, সন্মান দিব জানে, মৰ্যাদা দিব জানে, ভাল পাব জানে, তেওঁৰ প্ৰতি সকলোৱে সদ্ভাৱ পোষণ কৰে। আৰু ক'ব নোৱাৰাকৈ সেইসকল মানুহৰ আগত তেওঁ আদৰণীয় ব্যক্তি, প্ৰেমাস্পদ, শ্ৰদ্ধাস্পদ, তেওঁ আদৰ আৰু কদৰ কমাত বাঢ়ি গৈ থাকে। আজি যদি আপুনি যিসকল মানুহৰ কাষত থাকিব, এদিন এটা সময় আহিব সকলো মানুহ আপোনাৰ কাষত থাকিব। গতিকে নিজক ভাল পোৱাৰ মাজেদি আনক ভাল পাবলৈ শিকাটো নিজকে ভাল পোৱাৰ এটা ডাঙৰ উদ্দেশ্য। আৰু নিজকে ভাল পোৱাৰ লগতে আনক ভাল পোৱাটো জীৱন দৰ্শনৰ এটা ডাঙৰ দিশ। ই এটা ডাঙৰ আৰ্ট হয়, এটা ডাঙৰ কলা হয়। ইণ্টাৰপাৰ্চনেল স্কিল এনেকুৱা এটা বস্তু, আপুনি যিটো অনুষ্ঠান প্ৰতিষ্ঠানত আপুনি কাম কৰে, জব কৰে, কেতিয়াবা দেখা যায় নিজৰ কলিগৰ মাজত, নিজৰ কৰ্মচাৰীৰ মাজত, নিজৰ বছ আৰু এমপ্লয়িৰ মাজত এটা গুড ৰিলেশ্যন মেইনটেইন কৰিব নোৱাৰে, বা কেতিয়াবা তেওঁলোকৰ কেতিয়াবা ৰিলেশ্যন বেয়া হৈ যাবলগীয়া হয়। কেতিয়াবা হয়তো ইজনে সিজনৰ প্ৰতিহিংসাৰ বলি হ'বলগীয়া হয়। গতিকে ইণ্টাৰপাৰ্চনেল স্কিল ডেভেলপ কৰক, সকলোকে বুজিবলৈ চেষ্টা কৰক। আপুনি যিমান পাৰে আনক শুনিবলৈ চেষ্টা কৰক, শুনি তেওঁৰ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰক, দুখে সুখে কাষত থাকিবলৈ চেষ্টা কৰক। গতিকে যেতিয়া আপুনি আনক বুজিবলৈ চেষ্টা কৰিব, আপুনি যেতিয়া এখোজ আগুৱাই যাব, আনেও আপোনাৰ প্ৰতি দুখোজ আগুৱাই আহিব। যেতিয়া আপুনি আনক বুজিবলৈ চেষ্টা কৰিব, আনেও আপোনাক বুজিবলৈ চেষ্টা কৰিব, জনাৰ চেষ্টা কৰিব। গতিকে সকলো সময়তে আপোনাৰ নিজৰ ৱৰ্ক প্লেচ, চাবক ই ৱৰ্ক প্লেচ নহয়, ৱৰ্ক পেলেচ হৈ পৰিব, ৰাজপ্ৰসাদ হৈ পৰিব। আপুনি তাত প্ৰতিটো মুহূৰ্ত, প্ৰতিটো সময়, প্ৰতিটো ঘণ্টা এনেদৰে পাৰ হৈ যাব, আপুনি ক'বই নোৱাৰিব। আপুনি কাম কৰিয়ে ভাল লাগিব। গতিকে আপোনাৰ ঘৰতে হওক, নিজৰ ৰিলেশ্যনশ্বিপত হওক, নিজৰ বিজনেছত হওক, নিজৰ অৰ্গেনাইজেশ্যনত হওক, আপুনি ক'ৰবাত যদি চাকৰি কৰি আছে, আপুনি লাগিলে গভৰ্ণমেণ্ট এমপ্লয়ি হওক, প্ৰাইভেট ছেক্টৰতে হওক, য'তেই নাথাকক কিয়, আপুনি ইণ্টাৰপাৰ্চনেল স্কিল ডেভেলপ কৰক। আৰু এই সম্পৰ্ক এটা এনেকুৱা এটা সম্পৰ্ক, এই সম্পৰ্কৰ মাধ্যমেৰে সকলোৰে মাজত এক আন্তৰিক সম্পৰ্ক গঢ়ি উঠিব, পাৰস্পৰিক বুজাবুজি গঢ়ি উঠিব, ইজনে সিজনক বুজিবলৈ চেষ্টা কৰিব। চ' মাই ডিয়াৰ ফ্ৰেণ্ড, ইণ্টাৰপাৰ্চনেল স্কিল আপুনি ডেভেলপ কৰক। আৰু যিমানে ডেভেলপ কৰিব, ক্ৰমাৎ আপোনাৰ আত্মবিশ্বাস বাঢ়ি গৈ থাকিব, আপোনাৰ পাব্লিক ৰিলেশ্যন ডেভেলপ হৈ গৈ থাকিব। আৰু এই ধৰণে আপুনি নিজৰ জীৱনত এটা ভেলিউ এড কৰাৰ লগতে আপুনি আনৰ জীৱনতো ভেলিউ এড কৰিবলৈ সক্ষম হ'ব। আশা কৰিছোঁ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু লগতে যিসকল নতুনকৈ আহিছে ভিডিঅ'টোত, তেওঁলোকক মই ৰিকুৱেষ্ট কৰিছোঁ তেওঁলোকে যাতে ছাবস্ক্ৰাইব কৰে আৰু আগলৈ যাতে শ্বেয়াৰ কৰি দিয়ে। আশা কৰিছোঁ নিশাটো ভালেই যাওক, কুশলে যাওক, তাৰে কামনা কৰি আজিলৈ আহিছোঁ। এণ্ড গুড নাইট।